কাৰ্ডম আজি আমি কাৰ্বি আংলঙৰ বাহিৰত বসবাস কৰা কাৰ্বিসকলে কাৰ্বি আংলঙত ঘটি থকা ঘটনাৰ ওপৰত প্ৰতিবাদ কৰি আমি অহা 30 ডিচেম্বৰত সোণাপুৰত এটা প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ। ইয়াৰ মূল কাৰণ হৈছে আমাৰ কাৰ্বি আংলঙত বসবাস কৰা খিলঞ্জীয়াসকলক যিটো বাহিৰাগত মানুহে যি অশ্লীল শব্দৰে তাচ্ছিল্য কৰিছে, আমাক প্ৰবঞ্চনা কৰিছে, সেইটো আমি কোনোমতে আমি সহ্য নকৰোঁ। তাৰ প্ৰতিবাদত আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু এনেধৰণৰ আমাৰ খিলঞ্জীয়াৰ ওপৰত দপদপনিৰে তাচ্ছিল্য কৰাটো আমি কেতিয়াও সহ্য নকৰোঁ। আৰু এই আমাৰ অকল কাৰ্বি বুলিয়ে নহয়, গোটেই অসমৰ জাতিটোকে তাচ্ছিল্য কৰা বুলি আমি ভাবিছোঁ। সেইকাৰণে আমাৰ কাৰ্বিসকলে সকলো অসমবাসীক আহ্বান জনাইছে, প্ৰত্যেকে যাতে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লয় আৰু তেওঁলোকৰ এই দপদপনি সহ্য নকৰি তেওঁলোকক দেখুৱাই দিয়ে যে আমি অসমত গোটেই জাতি জনজাতি সকলোৱে আমি এক হৈ আছোঁ আৰু এনেধৰণৰ বাহিৰাগত মানুহখিনিয়ে যদি যি ভাষাৰে তাচ্ছিল্য দপদপনি দেখুৱায় সেইবিলাক কেতিয়াও আমি সহ্য নকৰোঁ। তাৰ প্ৰতিবাদ আমি সদায় কৰি যাম আৰু এই লৈ আমাৰ সোণাপুৰত 30 ডিচেম্বৰত এটা প্ৰতিবাদ কাৰ্যসূচী হ'ব। তাত গোটেই আমাৰ কাৰ্বি আংলঙৰ বাহিৰত বসবাস কৰা কাৰ্বিসকলক যোগদান কৰিবলৈ আহ্বান জনাইছোঁ। ভাবিছে আমাৰ কাৰ্বি মহিলাখিনিও বহুত দুৰ্বল বুলি ভাবিছে, কিন্তু আমি কেতিয়াও দুৰ্বল নহয়, সেইকাৰণে আমি কাৰ্বি মহিলা সমাজে বহি নাথাকো। সেইকাৰণে আমি চবেই জাগিছোঁ এতিয়া। তেখেতসকলে সেই অসভ্য ভাষা অসভ্য বুলি আমি সহজ সৰল, আমি শান্তিপ্ৰিয় মানুহ, আমি সহজ সৰলকৈ যিটো উচ্ছেদ কাৰ্য চলি আছে সেইটো চৰকাৰে তেনেকৈ চালিব, সেইখিনি সুবিধা শান্তিপূৰ্ণভাৱে তেনেকৈ কৰি পিনে আমাৰ ল'ৰাক আমাৰ জাতিক আমাৰ ওপৰত হাত তুলিব তেখেতসকলে সাহস কৰিছে। সেই গতিকে আমাৰ মহিলা সমাজে উঠি পৰি আহি সকলোকে তেখেতসকলক এসুকনি দিবৰ কাৰণে আমি ওলাই আহিবৰ কাৰণে সকলোকে আহ্বান কৰিছোঁ। তেখেতসকলক বুজক আমাৰ শক্তি কিমান, নাৰী শক্তি কিমান, নাৰী আজি জাগিছে। কাৰ্বিসকল আগৰ নিচিনাকৈ আমি সহজ সৰল নহয়, আমি শক্তিশালী হৈ প্ৰতিবাদ কৰিবৰ কাৰণে ওলাই আহিবলৈ চেষ্টা কৰিম। ধন্যবাদ।